গুৱাহাটী মহানগৰ উত্তৰ পূৰ্বাঞ্চলৰ বাটচৰা স্বৰূপ অসম, অৰুণাচল, মেঘালয়, মিজোৰাম, নাগালেণ্ড আদি ৰাজ্যৰ অৰ্থনৈতিক প্ৰাণকেন্দ্ৰ বুলি ক'লেও অত্যুক্তি কৰা নহয়। কিন্তু এই মহানগৰখন এখন কদৰ্য মহানগৰ হিচাপে চিহ্নিত হৈছে। স্বচ্ছতাৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ মুঠ ৬০০খন নগৰৰ ভিতৰত গুৱাহাটীয়ে স্থান পাইছে ৩০৩ নম্বৰত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথমবাৰ কাৰ্যভাৰ গ্ৰহণ কৰি দেশক স্বচ্ছতাৰ দিশে আগবঢ়াই লৈ যোৱাৰ বাবে পদক্ষেপ হাতত লৈছিল। সেই পদক্ষেপৰ অংগ হিচাপে গুৱাহাটী মহানগৰীতো বিশেষকৈ অসমতো স্বচ্ছতাৰ দিশত চৰকাৰ আৰু একাংশ জনগণে সহযোগিতাৰে এই অভিযান আৰম্ভ কৰিছিল যদিও ই আজি সাফল্যমণ্ডিত হ'ল বুলি আমি ক'ব নোৱাৰোঁ। দেশৰ ৬০০খন মহানগৰৰ ভিতৰত ৩০৩ নম্বৰ স্থান লাভ কৰি গুৱাহাটী ৰাজহুৱা স্থানত জাবৰ পেলোৱা লোকৰ ফটো তুলি নিগম কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰাৰ বাবে সচেতন নাগৰিকক জনোৱা আহ্বান আজি ফুটুকাৰ ফেনত পৰিণত হৈছে। স্বচ্ছতা অভিযান চলোৱাৰ অৰ্থে কেইবাটিও ফ্লাইং স্কোৱাড গঠন কৰা আদি পদক্ষেপ গ্ৰহণ কৰিছিল যদিও নিখুঁত কাৰ্য ৰূপায়ণতহে সফলতা আহিব বুলি ভবাৰ থল আছে। মূল কথাটো হৈছে গুৱাহাটী পৰিষ্কাৰ মহানগৰত পৰিণত তেতিয়া হ'ব যেতিয়া নাগৰিকে গুৱাহাটী মহানগৰখনক নিজৰ ঘৰৰ দৰে ভাল পাই চাফ চিকুণকৈ ৰাখিবলৈ সক্ষম হ'ব। বাছ এখন মহানগৰৰ পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকাটো সৰ্বাধিকভাৱে নিৰ্ভৰ কৰে মহানগৰখনৰ নাগৰিকসকলৰ স্বচ্ছ মানসিকতাৰ ওপৰত। গুৱাহাটী মহানগৰৰ পদপথেৰে খোজকাঢ়ি গ'লে, লুইতৰ পাৰত থিয় হ'লে অথবা কোনোবা ৰাজহুৱা খেলপথাৰ পৰ্যবেক্ষণ কৰিলে এই বিষয় তেনেই সহজেই অৱগত হৈ পৰিব যে প্ৰথমতে গুৱাহাটীখন পৰিষ্কাৰ কৰিব লাগে বুলি আমাৰ জনসাধাৰণৰ মাজত সেই স্বচ্ছতাৰ মনোভাৱ আছেনে নাই। অধিকাংশ গুৱাহাটীবাসীয়ে ৰাজহুৱা স্থান পৰিষ্কাৰ কৰি ৰখাৰ ক্ষেত্ৰত কোনো ইচ্ছা ভাৱনা নথকাটোৱে মহানগৰখন অপৰিচ্ছন্ন হৈ থকাকে প্ৰমাণ কৰে। নিজে বাস কৰা একোটা নগৰ জিলা প্ৰশাসন আৰু পৌৰ নিগমে গুৱাহাটীত পৰ্যাপ্ত সংখ্যক ৰাজহুৱা প্ৰস্ৰাৱগাৰ, শৌচাগাৰ স্থাপন নকৰাটো মহানগৰখন অপৰিচ্ছন্ন কৰি ৰখাত অৰিহণা আগবঢ়াইছে। বহু স্থানত পদপথৰ কাষত নাগৰিকে পাতি লৈছে মুকলি প্ৰস্ৰাৱগাৰ, আনহাতে লুইতৰ পাৰ পৰ্যবেক্ষিত হৈছে মুকলি শৌচাগাৰলৈ। গুৱাহাটী মহানগৰখনক নিকা আৰু আৱৰ্জনামুক্ত কৰি ৰাখিবলৈ হ'লে মহানগৰৰ প্ৰতিগৰাকী নাগৰিকে স্বচ্ছতা বৰ্তাই ৰখাৰ ক্ষেত্ৰত সংকল্পবদ্ধ হ'ব লাগিব। পৌৰ নিগমেও সকলো সময়তে স্বচ্ছতা বৰ্তাই ৰখাৰ ক্ষেত্ৰত সংকল্পবদ্ধ হ'বই লাগিব। পথ, ৰাজহুৱা স্থানত জাবৰ পেলোৱা লোকৰ ফটো তুলি নিগম কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰাৰ বাবে সচেতন নাগৰিকক আহ্বান জনোৱা হৈছিল যদিও সেই দিশত আজিও পৌৰ নিগম কৰ্তৃপক্ষ নিজে বাস কৰা এলেকাটো চাফ চিকুণ কৰি ৰখাৰ ক্ষেত্ৰত সৰ্বক্ষণত সচেতন হোৱাটো এজন নাগৰিকৰ পৰম কৰ্তব্য। নিজৰ সন্মুখৰ পথটো অথবা পদপথটো, নৰ্দমাটো, সন্মুখৰ খেলপথাৰখন পৰিষ্কাৰ কৰি ৰখাটো যে এজন নাগৰিকৰ কৰ্তব্য সেই কথাটো গৰিষ্ঠ সংখ্যক গুৱাহাটীবাসীয়ে উপলব্ধি নকৰাৰ বাবেই এই গুৱাহাটীখন এখন অপৰিষ্কাৰ নগৰ হিচাপে পৰিচিত হৈ আহিছে। প্ৰাকৃতিক পৰিৱেশ প্ৰদূষণমুক্ত কৰি ৰখাৰ মানসিকতা প্ৰায়সংখ্যক গুৱাহাটীবাসীৰ নথকাটো গুৱাহাটী অপৰিচ্ছন্ন হৈ থকাৰ এক অন্যতম কাৰণ। পৰিৱেশ পাৰিপাৰ্শ্বিকতা ৰক্ষাৰ ক্ষেত্ৰত নাগৰিকৰ থাকিবলগীয়া দায়িত্ব বা উপলব্ধি আজিও থকা যেন আমাৰ মনে নধৰে। উপলব্ধি নথকাৰ বাবেই গুৱাহাটী নগৰবাসী পুতি গন্ধময় কৰি তুলিছে নগৰখনক। অগপৰ আমোল কালত তদানীন্তন গড়কাপ্তানী মন্ত্ৰী অতুল বৰাই গুৱাহাটীৰ মাজবাজেৰে যোৱা ৰেল লাইনটো উঠাই নি তাত এটি নলাৰ সৃষ্টি কৰি সেই নলাৰ জৰিয়তে গুৱাহাটী মহানগৰৰ পানী নিষ্কাশন কৰাৰ বাবে প্ৰচেষ্টা হাতত লৈছিল যদিও সি সফল কাম নহ'লগৈ। গুৱাহাটী নগৰখনক সৰ্বক্ষণ পৰিষ্কাৰ কৰি ৰখাৰ ক্ষেত্ৰত গুৱাহাটী পৌৰ নিগমৰ ভূমিকাও সন্তোষজনক নহয়। মহানগৰীৰ পদপথৰ তলৰ নৰ্দমা পৰিষ্কাৰ কৰাৰ সময়ত অত্যন্ত কদৰ্য বোকামাটি ঘণ্টাৰ পিছত ঘণ্টা পথৰ কাষত দমাই থোৱাও দেখা যায়। ইয়াৰ পৰাই ওলাই পৰে পৌৰ নিগমৰ বিষয়া কৰ্মচাৰীৰ স্বচ্ছতাৰ মানসিকতা যে নিখুঁত নহয়। পৌৰ নিগমৰ নৰ্দমা পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত এনে পদ্ধতিত বাট পথ অপৰিচ্ছন্ন হৈ অহা প্ৰত্যক্ষ কৰা হৈছে। পৌৰ নিগমৰ কৰ্মচাৰীয়ে পথৰ কাষত ডাষ্টবিনৰ চৌপাশৰ কদৰ্য পৰিৱেশ পৰিষ্কাৰ কৰাত গুৰুত্ব নিদিয়া, ট্ৰাকৰ আৱৰ্জনা মুকলিকৈ কঢ়িয়াই নিয়া, লুইতৰ পাৰ এলেকাত নিয়মীয়াকৈ
আৱৰ্জনামুক্ত নকৰা আদি নিগমে পৰিচ্ছন্নতাৰ দায়িত্ব সুচাৰুৰূপে পালন নকৰাটোকে প্ৰমাণিত কৰে। ইফালে গুৱাহাটী পৌৰ নিগমৰ অধীনস্থ পৰ্যাপ্ত চাফাই কৰ্মী নথকাটো মহানগৰখন অপৰিষ্কাৰ হৈ থকাৰ আন এটা গুৰুত্বপূৰ্ণ কাৰণ হিচাপে বিবেচিত হৈ আহিছে। পৰ্যাপ্ত চাফাই কৰ্মী নথকাৰ বাবে বিভিন্ন স্থানত বহু সময়ৰ বাবে জাবৰ। এই চেনেলটোৰ বাতৰি চাই যদি আপোনালোকে ভাল পায় তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।